ইয়াত মানে সকলো A to Z মানে সকলো সামগ্ৰী পায় হান্দি চান্দিৰ পৰাই প্লাষ্টিকৰ বস্তুৰ পৰা সকলো নেকি হাতত আৰু এইফালে লাষ্ট ফিনিছ এই গাইজ স্বাগতম জনাইছোঁ এটা নতুন ভাগলৈ তো বহুত দিন আমি ভিডিঅ' দিয়া নাছিলোঁ চাব পাৰে এইফালে মেওটো আছে মানে বাটত পাইছিলোঁ তাৰপিছত আমি এডাপ্ট কৰি ল'লোঁ এনেকুৱা কথা এর নাম হৈছে মেও তো এইফালে আহিছিলোঁ চুটা বোলে চক আৰু এইফালে এনেকৈ সোমাই গ'লে আমি আইতাহঁতৰ ঘৰ পাম আৰু আইতাহঁতৰ ঘৰত আহি মানে ওপৰত বিল্ডিঙৰ ওপৰত লৈ আহি গৈছোঁ মানে আমাৰ এইটো হৈছে আইতাহঁতৰ ঘৰ আৰু এইফালে মন্দিৰটো তো এনেকৈ ওপৰত আমি বহি আছোঁ এতিয়া বৰ্তমান চাৰি বাইপাছ আৰু চাৰি গাড়ী বোলে এক্সিডেণ্ট হৈছে চাৰি বাইপাছত ট্ৰেক্টৰৰ কি হান আৰু অৰুণাচলৰ মাৰুতি বোলে এখন তো মস্ত এক্সিডেণ্ট মানে এইটো ৰাস্তাত ডেইলি এক্সিডেণ্ট মানে ডেইলি হয় ডেইলি চোৰ আৰু এক্সিডেণ্ট এই যে মানে পাৰ্মানেণ্ট বস্তু মানে চক নহয় মানে এক্সিডেণ্ট হ'লে সেনেকুৱা আৰু বতাহ চতাহ কাম খতম হৈ গ'ল এতিয়া আমি যাব লাগে ঘৰক কালি হা ক'ত গৈছে ক'ত যাব পাইছিলি ক'ৰ পৰা যাব পাইছিলি ইয়াৰ পৰা যাব পাইছিলি মই আৰু এইটো হৈছে আমাৰ আইতাহঁতৰ ঘৰ তো এইটো হৈছে আমাৰ মৰমৰ আইতা তো এনেকৈ আইতাহঁতৰ ঘৰত আহিছিলোঁ তো এতিয়া মানে ঘৰৰ পৰাই যাওঁ সি থাকিব মন ৰাখোঁ আৰু মই যাম এইবাৰ আমি এখন এনেকুৱা দোকানত যাই আছোঁ আইতাহঁতৰ পৰা আহি পেলাই A to Z চব বস্তু পাব মানে এইফালে এখন বিদ্যা চক আৰু বিদ্যা মেডিকেল নহয় বিদ্যা পালিকা হাইস্কুল যিখন আছে সেই হাইস্কুলৰ কাষতে মানে সেই দোকানখন আছে সঁচা কৈছোঁ সেই দোকানখন দেখি মানে পাগল হৈ যাব কি দোকান মানে চব বস্তু পাব ৰাতিপুৱা শুই উঠাৰ পৰা একদম ৰাতি শোৱালৈকে সকলোখিনি বস্তু পাই যাব চব বস্তু আৰু যি ভাবিবি মনত আহে সকলো বস্তু এখন বাসুদেৱ ষ্ট'ৰ ইয়াত মানে সকলো A to Z মানে সকলো সামগ্ৰী পায় মানে ইয়াত মানে চব বস্তু চাব পাৰে ইফালে চাব পাৰে ইফালে হান্দি চান্দিৰ পৰাই প্লাষ্টিকৰ বস্তুৰ পৰা সকলো লাহে লাহে ইফালে মানে সকলো বস্তু পায় ইফালে আকৌ আছে ট্ৰেইন হাউচ আছে ইফালে ইজন আছে খুৰা দোকান মানে দোকানৰ মালিকজনে যাম খুৰা মানে চব কি বস্তু পায় ক'বচোন A to Z চব পায় নেকি A to Z তাৰমানে গেছৰ অল পাৰ্টছ মিক্সিৰ পাৰে তাৰপিছত আছে তোমাৰ পানী মটৰ ক্ৰণ্টন চব আৰু মানে ইলেক্ট্ৰিকো পায় আৰু কুকাৰ অঁ অল তাৰমানে গেলামালত বাহিৰে গেলামাল আৰু কাপোৰ নেকি চব তাৰমানে জালুক গুড়িৰ পাৰে জালুক সুতৰ পাৰে মছলা মতা পতাৰ পাৰে অঁ এভৰিথিং তাৰমানে যিখিনি ইয়াত আমাৰ গাঁওবাসী ৰাইজক পাকঘৰ যোগাৰ লাগে ৰান্ধনীসকলক আটাইবোৰ সামগ্ৰীয়ে ইয়াত পোৱা হয় তো হয় চাবৰে ইফালে চাব নাম ধৰা বস্তু আছে তাল আছে আৰু ইফালে দোকান চালিয়ে মানে গম পায় চব বস্তু আছে মানে চব বস্তু পায় কি হয় আপুনি যদি মনত ভাবাও নাই এনেকুৱা বস্তু ইয়াত ওলাইছে বা যি বস্তু আপুনি মনত ভাবাই নাই মানে এনেকুৱা তাৰপিছত ইফালে কৰাচ চৰাচো আছে মগ আছে গা ধোৱাত মানে আপুনি ৰাতিপুৱা উঠাৰ পৰাই গধূলি খোৱাকলি যি বস্তু লাগে কাপোৰত বাহিৰে কাপোৰটো আৰু জোতা চেণ্ডেল বাহিৰে পিতলৰ পৰা আদি কৰি যিমান বস্তু আমি ব্যৱহাৰ কৰে সকলো বস্তু ৰাতিপুৱা উঠাৰ পৰাই মানে ইয়াতে আহিলে আপুনি ফিৰি যাব নালাগে আৰু এনেকুৱা দোকান এখন চাব পাৰে এই ইফালে আছে এইবিলাক সূতা আছে ইফালে আকৌ মানে মাহঁতে ভাত চাত ৰন্ধা বস্তু আছে চব আৰু অল এভৰিথিং আছে ইয়াতে সৰু ছোৱালী টিফিনৰ পৰাই ৰাইজৰ ডাঙৰ ডাঙৰ থালি হান্দি আৰু ট্ৰেইন হাউচো মানে এক্সট্ৰাকে আছে দোকানখনে ট্ৰেইন হাউচো আছে আচ্ছা তো এখন আছে বিদ্যা মেডিকেল যে আছে মেডিকেলৰ বালিকা হাইস্কুলৰ ফ্ৰণ্টতে বুলি ক'ব পাৰি ফ্ৰণ্টতে আছে তো বাসুদেৱ ষ্ট'ৰ বুলি এজন খুৰা বাসুদেৱ ষ্ট'ৰ তো আপোনালোকে আহিলে মানে ফিৰিব নালাগে আৰু গেৰাণ্টি মই দিছোঁ ফিৰিব নালাগে বুলি গেৰাণ্টি দিছোঁ মই তো আপোনালোকে একবাৰ আহি চাব পাৰে এখন দোকানত পূৰা চচ টচবিলাক থোৱা আছে ডাঙৰ ডাঙৰ চচ তো এইবিলাক চব কিনিব কাৰণে প্লাষ্টিকৰ বস্তু ইফালে প্লাষ্টিকৰ বস্তু চেয়াৰ এই কুকাৰ চাওক ডাঙৰ কুকাৰ এইবোৰ চাওক কেৰাহী আৰু এই বাকচবোৰ আপোনালোকে যদি লাগে এই বস্তু চবৰ কাৰণে লাগে নে লেপ তুলিবিলাক থবৰ কাৰণে সিমান ডাঙৰ বাকচো পায় আৰু এই কাপ প্লেট যে এইবিলাক থৈ খাব ঘৰত সেইবিলাক তো ইয়াতে মেডিকেল চক বুলি যে কয় বিদ্যা মেডিকেল চক বুলি যে কয় তাৰ কাষতে আৰু মানে তো মোৰ মানে একযোৰ তাল লগা হৈছিল আমাক থাকি তালযোৰ নিম বুলি আহিলোঁ এইযোৰ নহয় তাতে আছে তালযোৰ মই তালযোৰ একবাৰ দেখাই আছোঁ এইযোৰ হৈছে তাল এইযোৰ তাল ল'ম বুলি আহিছিলোঁ তো আহি পেলাই মই ভাবিলোঁ একবাৰ যিহেতু মানে A to Z চব পায় তবে মানে চব দেখাই দিলোঁ আৰু ডাঙৰ তাল আছে ফুৰাই দেখাব ডাঙৰ তাল এই চাব পাৰে ডাঙৰ এইযোৰ কিমান হ'ব খুৰা এনে দামটো এইযোৰৰ দাম হ'ব তোমাৰ 5,400 এইযোৰত 5,400 মানে একদম সৰু হ'ব এইযোৰ 400 টকাৰ পৰাই এইযোৰ 5,000 টকা মানে পুৰা ভেৰাইটিজ আছে চব ভেৰাইটিজ 12,000 প্লেট আছে 12,000 প্লেট মানে কিমান এনে সৰু দাম কিমান আছে সৰু দামটো তোমাৰ 500 ডাউনত নাই 500 পৰাই 12,000 লৈকে আছে আৰু এইফালে আমাৰ ঘৰটো তো মানে ঘৰ পাওঁতেতো বেলেগ কথা কিন্তু মানে আহোঁতে ৰাতি হৈছিলে আজিৰ পৰাই তো তাত চাই আনি থলোঁ মানে এতিয়া বাৰু যিহেতু মানে ৰাতি যিহেতু আৰু কি দেখাব বেলেগ নাই তো কালি লগ পাইছোঁ এতিয়া মানে ক'ব লাগিল ভাত খাব লাগিল মানে সেই আৰু তো কালি লগ পাম তো আজিলৈ এতিয়ালৈ সেইটোৱে পাকৈ কালি একদম ৰাতিপুৱাই লগ পাবা সুপ্ৰভাত আৰু ৰাতিপুৱা উঠি কি দেখিলোঁ ইফালে নাচনীবোৰে বিহু নাচ পেলাই ৰেডি হৈ আছে তো গান চান মানে বক্স চক্স আনি লৈছে আৰু কিবা বোলে তাই ক'ৰবাত দিব তাৰ কাৰণে নাচব তো অলপ নাচা চাচা ভিডিঅ' অলপ চাই লওঁ তাৰপিছত আকৌ ভিডিঅ'টো ভালকৈ মানে ঘূৰাই চুৰাই যাই আছোঁ
আৰু গাইছ আমাৰ ৰাইডটো মানে কেঞ্চেল কৰি দিলোঁ অলপ দেৰিকৈ কৰিম চেলা ফুৰিব যাম এতিয়া মানে মেইন হৈছে গৰম দিনৰ মানে মেইন বস্তু আম খাই আছোঁ তো এইগিলা হৈছে আম আৰু বাল্টিং পূৰা ভৰ্তি কৰি থৈছোঁ আমেদি আৰু আম চাম চেলাম পূৰা জ্বলা চলা সানি পূৰা একদম মানে একদম মুখৰ পানী ওলাকে মানে খাম আৰু আপোনালোকক চবকে দেখাম আৰু মানে এনজয় আপোনালোকে মানে মোবাইলৰ পৰা এনজয় ল'ব চবে এতিয়া আমাৰ চলিছে খানা কাৰ্য হৈছে বোলে হিৰক পাতৰে সানি আছে পূৰা কি আছে জ্বলা চলা নধৰে নেকি হাতত নাই স্পেচিয়েল আৰু স্বাগতম জনাইছোঁ আকৌ মানে হেৰি পৰাই মানে বাইকৰ ওপৰৰ পৰাই তো যিটো কৈ আছিলোঁ মই যে আপোনালোকক হেৰি হ'ব কি বুলি কয় এটা ৰাইড হ'ব ৰাইড মানে কি আৰু সৰু সুৰা ফুৰিব চুৰিব যাম কৰি দিলোঁ তো ওলাই আহিছোঁ আমিতো সিফালে মনে চলাই আছে আজি মই আজি ভিডিঅ'টো কৰি থকাৰ কাৰণে বজাই আছোঁ মানে চিবলৈ ক'ৰবাত তেপাতো নেৰে তেপাতো নেৰে এই চকুৰ মাজত বজাই দিছে গাইছ মোৰ কি লাজ লাগিছে চকুৰ মাজত বজাই দিব লাগে আৰু মানে বুজিছোঁ হয় নাই আৰু চাব পাৰে গাইছ ইফালে বাঁহ সিফালেও বাঁহ দুফালে বাঁহে বাঁহ আৰু মাজত মানে কেনেকুৱা হৈছে জানে এই চাউথৰ যে ভুতুৰ ৰাস্তাবিলাক বাখৰে দুফালে বাঁহ মাজে যাই থাকে ৰাস্তাবিলাক একদম সেই ছেম টু ছেম ৰাস্তা মানে ইফালেও বাঁহ সিফালেও বাঁহ এই চাওক প্ৰতি মানে গীতৰ নিচিনাই আছে তো এতে ৰাতি 12টা এটা বজাত বহি পেলাই কিবা গাড়ী চাড়ী বেয়া হ'ব লাগে চেচ আৰু জীৱন যিও মানে আধা মৰা নহ'ব এনেকুৱা বেয়া সেয়া হ'ব লাগে আৰু আপোনালোকক মই মানে বেলেগ যে ৰাস্তা দেখাইছোঁ ইফালে বৰগাঁও চৰগাঁও এইবিলাক দেখাইছোঁ কিন্তু এইটো ৰাস্তা মানে দেখা নাই এইটো মানে এইফালে আহি নাথাকে তো এইফালে এইবিলাক কিনে আপোনালোক আজি দেখাই লৈ যাওঁ অলপমান আমি যে সিফালেদি সোমাই আহিলোঁ এনেকৈ যাই পেলাই মানে ইফালে এইটো ৰাস্তাত এনেকৈ গ'লে আকৌ মানে এই দলঙৰ কাষতে উঠিব পাৰিম ৰাসৰ হলাৰ তো এনেকৈ একপাক ঘূৰি চাওঁ এনেই একপাক মাৰিলোঁ ৰন্ধি ইফালেৰে এনেকৈ ঘূৰি আহি আমি যাই আছোঁ কোনো আৰু এখন দলং আছে ডেঞ্জাৰাছ দলং এখন আছে সেই দলংখন দেখাই আছোঁ আপোনাক মানে কিবা বেলেগ ধৰণৰ ইফালে জেগাটো মানে অলপমান মানে বেলেগ কিবা এটা মানে ভিজাৰ গাঁৱৰ মানে ইমান ভিজাৰো নহয় কিন্তু মানে কিবা এই বহুত জানো ৰাস্তা আছে মেইন ৰাস্তা মানে বহুত দূৰত এনেকুৱা টাইপ জেগা আৰু ইফালৰ পৰা এনেকৈ আহি আমি চাব এখন দলং মানে কিবা বেলেগ ধৰণৰ দলং হা পাৰ হৈ দখমে কিন্তু এইফালে মানে এখন দলং মানে সম্পূৰ্ণ আছিল কিন্তু হিঞ্চিত থৈ গৈছে আধাহে হৈছিলে এই বস্তুটো থৈ গৈছে ইফালে মানে মাটি থৈ লৈ গৈছে নদীটো তো এখন অত পাৰ হৈ যা মই খোজ কাঢ়িছোঁ ভয় লাগে এখনত মানে ডাবল যাবা তো সেনেকৈ বেলেগ ধৰণৰ দলং আৰু ইফালে কিবা লোৱা মাৰাই আছে এই গুৱাহাটী যি ট্ৰেইনৰ ওপৰত দিয়ে সেনেকুৱা টাইপ লোৱা মাৰা আছে অলপ বেলেগ আৰু হিঞ্চিৰ পৰা মানে বাঁহৰ সেই মাৰা আছে আমি ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিলোঁ কাৰণ মানে ওপৰত চাব পাৰে বৰষুণ আহিছে তো বৰষুণ অহা দেখি আমি মানে বেছি দূৰলৈ নাগালোঁ তো কালি যাই পেলাই ভিডিঅ'টো সমাপ্ত কৰিলোঁ তো বেয়া চেয়া নাপাব গাইছ তো ভিডিঅ'টো হিঞ্চিতে সমাপ্ত কৰিলোঁ আকৌ নেক্সট ভিডিঅ'টো লগ পাম তো বাই বাই